কুঁহিপাত কুমলীয়া গছৰ আগত কুঁহিপাত কুমলীয়া আমাৰ হাতত যোন বা এটি তৰা দিয়া এটি তৰা নালাগে দুটি তৰা দিয়া পাত নাই চুট নাই কিহত কৰি দিম হালধীয়া চৰায়ে বাও ধান খায় হাউদৰ পুতেকে নাও মেলি যায় নাৱে বোলে তুলুং ভুতুং বঠাই বোলে বাওঁ গধূলিতে দবা কোৱা কালিলৈ ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ'ব দেৱী দুৰ্গাক আৰু ৰাজ্যজুৰি যি অঘোষিত আচলতে প্ৰতিযোগিতা চলিছে পূজা মণ্ডপ নিৰ্মাণক লৈ আৰু কেৱল পাছত শান্তনু দেখুৱাব মই উপস্থিত আছোঁ বিশ্বনাথৰ যি কালিবাৰী পূজা মণ্ডপ সেই কালিবাৰী পূজা মণ্ডপ প্ৰতি বছৰেই তেওঁলোকে ব্যতিক্ৰমভাৱে পূজা মণ্ডপ তেওঁলোকে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰি আহিছে আৰু এইবাৰ তেওঁলোকে তেওঁলোকৰ যি আচলতে পূজা মণ্ডপ সেই পূজা মণ্ডপটো তেওঁলোকে নিৰ্মাণ কৰিছে এসময়ত LP স্কুলত থকা যি কুঁহিপাত সেই কুঁহিপাতৰ আৰ্হিত তেওঁলোকে এই পূজা মণ্ডপটো নিৰ্মাণ কৰিছে আৰু এই পূজালৈ আহিলে যিকোনো দৰ্শকেই আচলতে নষ্টালজিক হৈ পৰিব LP স্কুলৰ দিনবোৰলৈ তেওঁলোক উলটি যাবলৈ বাধ্য হ'ব কাৰণ তেওঁলোকে LP স্কুলত পঢ়া সেই কুঁহিপাতৰ বিভিন্ন কবিতা বিভিন্ন আচলতে পদ্য আৰু গদ্য ইয়াতে সমাহাৰেৰে এই যি পূজা মণ্ডপটো একে ব্যতিক্ৰমী আৰু আকৰ্ষণীয়কৈ নিৰ্মাণ কৰা হৈছে ইয়াত সকলো ধৰণৰ দেখা গৈছে কুঁহিপাত কুমলীয়া গছৰ আগত কুঁহিপাত কুমলীয়া আমাৰ হাতত সেই কবিতাটোৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ যোন বা এটি তৰা দিয়া এটি তৰা নালাগে দুটি তৰা দিয়া পাত নাই চুট নাই কিহত কৰি দিম এনেধৰণৰ হালধীয়া চৰায়ে বাও ধান খায় হাউদৰ পুতেকে নাও মেলি যায় নাৱে বোলে তুলুং ভুতুং বঠাই বোলে বাওঁ গধূলিতে দবা কোৱা সকলো ধৰণৰ আচলতে ইয়াতে যিবিলাক পদ্য বা গদ্য সেই সকলো ধৰণৰ সমাহাৰেৰে এই যি পূজা মণ্ডপটো নিৰ্মাণ কৰা হৈছে আৰু মই এই পূজা সমিতিৰ যিসকল বিষয়ববীয়া আছে আমি তেওঁলোকৰ লগতো আমি কথা পাতিবলৈ চেষ্টা কৰিম যে একে ব্যতিক্ৰমী আচলতে আপোনালোকে চিন্তাৰে এইবাৰ এই পূজা মণ্ডপটো নিৰ্মাণ কৰা দেখা গৈছে না আমি প্ৰত্যেকবাৰ কিবা এটা ব্যতিক্ৰম কৰিম বুলি ভাবোঁ আৰু প্ৰত্যেকবাৰেই মানুহক এটা নতুনত্ব দিব বিচাৰোঁ আমাৰ পূজা মণ্ডপটো তাই এই ভাবি এইবাৰ আমি কুঁহিপাত যোনটো আমি সৰুতে পঢ়া কুঁহিপাত কুমলীয়া গছৰ আগত কুঁহিপাত কুমলীয়া আমাৰ হাতত সেই কুঁহিপাতটো থিম লৈ আমি এইবাৰ পূজা মণ্ডপটো সাজিছোঁ কুঁহিপাতৰ প্ৰতিটো পদ্য আৰু গদ্য ইয়াত অঁ একদম প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈকে মানে চিলেক্ট কৰি পেলাই যিবিলাক পদ্য আৰু গদ্য আমি সৰুতে চবৰ মুখে আছিলে বা চবে শুনা যিবিলাক সেইবিলাকে আমি ইয়াত দিছোঁ আশা কৰিছে এই আপোনালোকৰ পূজা মণ্ডপলৈ যেতিয়া ভক্তসকল আহিব তেওঁলোক নষ্টালজিক হৈ পৰিব শিশুকাললৈ মনত পৰিব এইটো মানে আমিও সৰু থাকোঁতে পঢ়িছোঁ বা আমাতকৈ আৰু ডাঙৰ মানুহে তেনেকুৱা পাইছে কুঁহিপাত ক'লে অলপ মানে নষ্টালজিয়া হৈ যোৱা হয় কিমান মানুহ আহিব বুলি আশা কৰিছে আশাটো এইবাৰ মানে যোৱাবাৰ যদি আমাৰ কথা এটা কৈছোঁ যোৱাবাৰ যদি 50,000 আহিছিলে এইবাৰ 1.5 লাখ মানুহ আহিব আৰু আপোনালোকৰ কেনেধৰণৰ কাৰ্যসূচী কাৰ্যসূচী মানে আমি আজি প্ৰতিমা ইয়াত বহাম আৰু কালি আমাৰ সৰু বাচ্চাবিলাকৰ ডান্সৰ তাৰপিছত এই শংখধ্বনি যোনটো বজোৱা কম্পিটিশ্যন আৰু উৰুলি দিয়া কম্পিটিশ্যন এইবিলাক কিছুমান প্ৰগ্ৰাম আমাৰ কালিৰ পৰা হ'ব